লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটা গুৰুত্বপূৰ্ণ বাতৰি। খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোক প্ৰথমবাৰ আহিছে তো চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো নিশ্চয় দবাই দিব। তো প্ৰথমটো খবৰে হৈছে আজিৰ যি 11 দিনৰ মূৰত ৰক্তাক্ত সংঘৰ্ষ অৱশেষত ইজৰাইল পেলেষ্টাইনৰ যুদ্ধবিৰতি ঘোষণা। যে অৱশেষত ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধবিৰতি ঘোষণা কৰিছে। 11 দিন ধৰি চলি থকা ৰক্তাক্ত সংঘৰ্ষৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশ দুয়োখনৰ যুদ্ধবিৰতিৰ ঘোষণাই গোটেই বিশ্ববাসীৰ বাবে এক শান্তি কঢ়িয়াই আনিছে, কিয়নো এই যুদ্ধই বিশ্বযুদ্ধৰ সূচনা কৰাৰ আশংকাই দেখা দিছিল। বাতৰি অনুসৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সুৰক্ষা মন্ত্ৰী পৰিষদে গাজা উপত্যকাত 11 দিনীয়া অসামৰিক অভিযান বন্ধৰ যুদ্ধবিৰতিৰ অনুমোদন জনাইছে। হামাছৰ ফালৰ পৰাও যুদ্ধবিৰতিৰ বাতৰি নিশ্চিত কৰা হৈছে। শুকুৰবাৰৰ পুৱতি নিশা 4 বজাৰ পৰা এই যুদ্ধবিৰতি কাৰ্যকৰী হোৱা বুলি কোৱা হৈছে। দেশ দুয়োখনৰ মাজতে সংঘটিত এই যুদ্ধত তুৰস্ক, ৰাছিয়া আৰু আমেৰিকাৰ প্ৰত্যক্ষ প্ৰৱেশৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছিল, আৰু ফলত এই যুদ্ধই বিশ্বযুদ্ধৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছিল। যে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোন কলত কথা পাতে, যে পাছত হোৱাটছএপৰ পৰা দিয়া বিবৃতি ৰাষ্ট্ৰপতি বিডেনে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধবিৰতিৰ সপক্ষে মন্তব্য কৰিছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, এই যুদ্ধত এতিয়ালৈকে 64টি শিশু আৰু 38 গৰাকী মহিলাকে ধৰি কমেও 227 জন পেলেষ্টাইনী নাগৰিক নিহত হৈছে আৰু 106,020 গৰাকী লোক আহত হৈছে। তদুপৰি এই যুদ্ধৰ ফলত প্ৰায় 58,000 পেলেষ্টাইনী নাগৰিকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিব লগা হৈছে। যে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত 11 দিন ধৰি জোৰা ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত উভয় দেশে যুদ্ধবিৰতি ঘোষণা কৰা কাৰ্যক আন্তৰ্জাতিক মহলে আদৰণি জনাইছে। এই আছিল, নিশ্চয় আপোনালোকে বুজিব পাৰিছে, যে পেলেষ্টাইন আৰু ইজৰাইলৰ যুদ্ধ চলি আছিল, সেই যুদ্ধ বিৰত ঘোষণা কৰিছে। তো ইতিমধ্যে সকলোৱে শান্তি লাভ কৰিছে, যাতে নহ'লে এই যুদ্ধই বিশ্বযুদ্ধৰ আকাৰ লৈছিলে প্ৰায়। তো আপোনালোকে নিশ্চয় বুজি পাইছে, আমিও ভাল পাইছোঁ যে যুদ্ধ বিৰত কৰিছে তেওঁলোকে। তো নেক্সট আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। আৰু এইফালে মেডেলিটি যিয়েই নহওক মেট্ৰিক পৰীক্ষা হ'বই, শিক্ষামন্ত্ৰী ৰণছ পেণ্ডুৱে কয়। যে মন্ত্ৰিত্ব লাভ কৰিয়েই প্ৰথমবাৰৰ বাবে দুধনৈত ৰাভা হাছাং পৰিষদৰ কাৰ্যালয়ত আজি উপস্থিত হয় শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী ৰণছ পেণ্ডু। তো আজি দিনৰ 11 বজাৰ পৰা ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই টংকেশ্বৰ ৰাভা আৰু পৰিষদৰ সকলো IC আৰু GCৰ সৈতে শিক্ষামন্ত্ৰীগৰাকীয়ে বৈঠক অনুষ্ঠিত কৰে। যে ৰাভা হাছাং পৰিষদৰ উন্নয়ন আৰু শেহতীয়া স্থিতিৰ বিষয়ে আলোচনা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। সাংবাদিকৰ সন্মুখত মত প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাভা হাছাঙক শ্ৰেষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। এই বিষয়ত কেন্দ্ৰই যথাবিহিত ব্যৱস্থা ল'ব বুলি তেওঁ প্ৰকাশ কৰে। বৈঠকতে ৰাভা হাছাং পৰিষদক কেনেকৈ মডেল পৰিষদ বনাব পাৰি তাৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল, জনসাধাৰণক কোভিড বিধি মানি চলি সহযোগ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। পৰিস্থিতিৰ উন্নত হ'লে পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। কি মডেলিটিত পৰীক্ষা হ'ব সেই বিষয়ত
পিছত সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মডেলিটি যিয়েই নহওক মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বই। যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগ সপ্তম বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সপ্তম হৈ থাকিবলৈ আহ্বান জনায়। যে শিক্ষামন্ত্ৰীগৰাকীয়ে অৱশ্যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত বিশেষ কোনো কথা স্পষ্ট নকৰিলে। আৰু শপত গ্ৰহণৰ বাবে উপস্থিত কাৰাদণ্ডৰ বিধায়ক অখিল গগৈ বিধানসভাত সিংহৰ দৰে গৰ্জি উঠাৰ হুংকাৰ। সংসদীয় গণতন্ত্ৰৰ মন্দিৰলৈ কাৰাদণ্ড শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ যাত্ৰা আৰম্ভ বাছেৰে লৈ যোৱা হ'ল বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ। যে কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰা হৈছে, মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে, শিৱসাগৰবাসীৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাম, অখিল গগৈয়ে এইদৰে কয়। যে ইয়াৰ উপৰি শিৱসাগৰবাসী ৰাইজৰ ওচৰত অখিল গগৈয়ে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কা আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই গগৈয়ে ইপিনে আৰক্ষী প্ৰশাসনক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে তথা সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ দিয়া নহ'ল অখিল গগৈক। ইয়াৰ মাজতে সংবাদ মাধ্যমক উদ্দেশ্য অখিল গগৈয়ে কয় যে মোক হত্যা কৰিব পাৰিব কিন্তু মোৰ কণ্ঠ কোনেও বন্ধ কৰিব নোৱাৰে। বিধানসভাত সিংহৰ দৰে গৰজি উঠাৰ হুংকাৰ দি অখিল গগৈয়ে কয় যে এটা ঐতিহাসিক দিন যদি আজিও এটা ক'লা দিন। অখিলে অভিযোগ কৰে যে চোৰ ডকাইতৰ দৰে গোটেই পথ তেওঁক টনা অজৰা কৰি আনিছে। এজন জনপ্ৰিয় নিৰ্ভীক এনে ব্যৱহাৰ গণতন্ত্ৰৰ নামত এয়া কি বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি যে কথা ৰাখিলে আলফা স্বাধীনে মুকলি কৰি দিলে অব্যাহত ৰিতুল শইকীয়াক। যে শুকুৰবাৰে পুৱাই এনজিচিৰ অব্যাহত কৰ্মচাৰী ৰিতুল শইকীয়াক আলফা স্বাধীনে মুকলি কৰি দিলে। যে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ চংচা বস্তিত আলফা স্বাধীনে মুকলি কৰি দিয়ে অব্যাহত ৰিতুল শইকীয়াক। যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জনাইছিল। যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে আলফা স্বাধীনে এনআৰজিচিৰ অব্যাহত কৰ্মচাৰীক মুকলি কৰি দিয়াৰ কথা সদৰি কৰিছিল। এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকলৈ ফোন কৰি পৰেশ বৰুৱাই কৈছিল যে 200% গ্যাৰাণ্টি, এদিনৰ পৰা 4 দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ। সেইদৰে কথা ৰাখি এদিন পাছতে আজি আলফা স্বাধীনে মুকলি কৰি দিলে ৰিতুল শইকীয়াক। যে ৰিতুল শইকীয়াৰ মুক্তিয়ে দীৰ্ঘদিন ধৰি চলি এক উৎকণ্ঠাৰ অৱসান ঘটিলে।